হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। মই হৈছোঁ বিকাশ আৰু মোৰ চেনেলটোৰ নাম হৈছে বিকাশ ব্লগ। একচুৱেলি মই ভ্লগাৰ হয় আৰু মোৰ নিজৰ পাৰ্চনেল লাইফ মই শ্বেয়াৰ কৰোঁ মোৰ চেনেলটোত, আৰু মাজে মাজে কিছুমান ট্ৰেভেলিং আৰু মাজে মাজে কিছুমান নলেজমূলক ভিডিঅ' বনাই যাওঁ। তো আজি একচুৱেলি মই বেলেগ টপিকৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ, আৰু যিসকলে একচুৱেলি বটা চৰাই পালিম বুলি ভাবি আছে আৰু যিসকলে বটা চৰাই পালি আছে অলৰেডি, তো তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাব গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত একচুৱেলি বটা চৰাই ব্যৱসায়টো বহুত বেছি লাভজনক হিচাপে মানা গৈ আছে। কথাটো মিছা নহয়, আৰু এতিয়া বটা চৰাই এটা পাৰ পিছত এটা বটা চৰাইত 150কৈ বিক্ৰী হৈ আছে, আৰু ক'ৰবাত 200 টকালৈকে বিক্ৰী হৈ আছে। কিন্তু আৰু বটা চৰাই কণীও বহুত ডিমাণ্ডত বিক্ৰী হৈ আছে, আৰু এটা বটা চৰাইত ক'ৰবাত 3 টকা, ক'ৰবাত 4 টকা, ক'ৰবাত 5 টকা, সেনেকৈ বেলেগ বেলেগ ৰেটত বিক্ৰী হৈ আছে বটা চৰাইৰ কণী। তো কথাটো এইটো হ'ল যে কিন্তু আমি যিকোনো বস্তু আমি লাভটো চালেই নহ'ব, আৰু তাৰ প্ৰডাক্টটোৰ ভেলুটো চালেই নহ'ব, আৰু সেই প্ৰডাক্টটো একচুৱেলি কাষ্টমাৰে একচেপ্ট কৰে নে নকৰে সেইটো বহুত বেছি ডিপেণ্ড কৰে। যিকোনো আমি ব্যৱসায় যেতিয়া আৰম্ভ কৰোঁ, সেই প্ৰডাক্টটো আমি আমি এটা কোম্পানী এটা বহালোঁ বা আমি ফেক্টৰী এটা বহালোঁ, আমি প্ৰডাক্টটো বনালোঁ, সেই প্ৰডাক্টটো আমি চেল কৰিব লাগিব। চেল কৰাৰ পিছত কাষ্টমাৰে ল'ব লাগিব, কাষ্টমাৰে লোৱাৰ পিছতহে আমাৰ প্ৰফিটটো আহিব, যেতিয়া কাষ্টমাৰে সেই বস্তুটো একচেপ্ট কৰিব। কিন্তু এনেকৈ হৈছে যে বৰ্তমান সময়ত যে বটা চৰাইৰ কথাটো ক'বলৈ গৈ আছে যে বটা চৰাই বৰ্তমান সময়ত বহুত মানুহে ইনভেষ্ট কৰি আছে বটা চৰাই ফাৰ্মিঙৰ ওপৰত, আৰু বহুত ডাঙৰ ডাঙৰ ফাৰ্মিং হৈ আছে বটা চৰাই। কিন্তু প্ৰডাক্টটো হৈ আছে, ঠিকেই আছে, প্ৰডাক্টটো বনি আছে, কিন্তু মানুহে একচুৱেলি একচেপ্ট কৰিছে নে নাই বটা চৰাইটো, সেইটোহে ডাঙৰ কথা। চবেই বটা চৰাই পালন কৰি আছে, কিন্তু মাৰ্কেটখনৰ বিষয়ে কোনো ভাবিছ নাই, কাৰণ মাৰ্কেটত বস্তুটো বিক্ৰী হৈ আছে নাই, আৰু মাৰ্কেটে একচেপ্ট কৰিছে নাই, কাষ্টমাৰে একচেপ্ট কৰিছে নাই, সেইটো বস্তুৰ ওপৰত কোনো ধ্যান দিয়া নাই, কাৰণ বস্তুটো উৎপাদন কৰাতহে লাগি আছে। আৰু মই এইকাৰণে কৈছোঁ, আমি যেতিয়া যিকোনো ব্যৱসায় এটা আৰম্ভ কৰোঁ তাত আমাৰ বহুত টকা ইনভেষ্ট হৈ থাকে। তো ঠিক তেনেদৰে আমি যেতিয়া বটা চৰাই এখন ফাৰ্ম খুলিম, এই ফাৰ্মত আমাৰ বহুত টকা ইনভেষ্ট হৈ থাকিব। মেটেৰিয়েল খৰচ আছে, লেবাৰ খৰচ আছে, তাৰপিছত দানা পানী খৰচ, তাৰপিছত আৰু বটা চৰাই যেতিয়া আমি পোৱালি কিনি আনিম, তো পোৱালিৰ খৰচ আছে, আৰু সেই পোৱালিকেইটা আমি ডাঙৰ দীঘল কৰিহে আমি বিক্ৰী কৰিব লাগিব মাৰ্কেটত। মাৰ্কেট ভেলু ঠিকেই দি আছে বাৰু, আমাৰ এতিয়া পাৰ পিছত 150 বা 200লৈকে বিক্ৰী হৈছে, কিন্তু হ'লচেল মাৰ্কেটৰ ভেলুটো বা কিমান আমি সেইটোও জানিব লাগিব, কাৰণ আমি ডাইৰেক্ট মাৰ্কেটত গৈ আমি প্ৰডাক্টটো বিক্ৰী কৰিব নোৱাৰোঁ, আমি হ'লচেল মাৰ্কেটত বিক্ৰী কৰিব লাগিব, আৰু সেই হ'লচেল মাৰ্কেটে যাই পেলাইহে সৰু সুৰা যিবোৰ দোকানী আছে তেওঁলোকক দিব বস্তুখিনি, ডিষ্ট্ৰিবিউট কৰিব। তো গতিকে এইখিনি অলপ মাৰ্কেটটো আমি ৰিচাৰ্চ কৰি চোৱা দৰকাৰ, কাৰণ বটা চৰাই একদম নতুন এটা প্ৰডাক্ট। তো মাৰ্কেটত যিকোনো যেতিয়া নতুন প্ৰডাক্ট আহে, সেই নতুন প্ৰডাক্টটো মাৰ্কেটত ডমিনেট কৰিবৰ কাৰণে বহুত সময় দৰকাৰ হয়। তো বৰ্তমান সময়ত বটা চৰাইৰ ডিমাণ্ডটো বহুত আছে, ঠিক আছে, বটা চৰাইৰ ডিমাণ্ডটো বহুত আছে, যে ডিমাণ্ডটো ঠিকে আছে, কিন্তু কাষ্টমাৰে একচেপ্ট কৰিছে নে নাই সেইটোৱে ডাঙৰ বস্তু। কাৰণ আমি এটা যিকোনো বস্তু বনাই থাকিলেই নহ'ব, ঘৰত আমি কিবা এটা বস্তু বনাই আছোঁ, বহুত উৎপাদন কৰি আছোঁ, কিন্তু সেই উৎপাদন হোৱা বস্তুখিনি যদি কাষ্টমাৰে একচেপ্ট নকৰে, তেতিয়াতো আমাৰ উৎপাদন কৰাৰ কোনো মূল্য নাথাকিব। তো এইখিনিৰ ওপৰত মই আজি বহলাই ক'ম কথাখিনি। কাৰণ বটা চৰাই আমি যেতিয়া পালন কৰিম তাত আমাৰ বহুত কষ্ট আহি পৰে, কাৰণ বটা চৰায়ে যিটো দানা খায় সেই দানাটো বহুত কষ্ট বেছি হয়, কাৰণ বটা চৰাইৰ নিৰ্দিষ্ট দানা নাই। আমি যিটো ব্ৰইলাৰ মুৰ্গী যিটো দানা খুৱাওঁ, সেই দানাটোৱে একচুৱেলি বটা চৰাই খায়, আৰু ব্ৰইলাৰ দানাটো যিসকলে ব্ৰইলাৰ মুৰ্গী পুহি আছে তো তেওঁলোকে জানিবই ব্ৰইলাৰ মুৰ্গীৰ 50 কিলো বেগত কিমান দাম। তো 1800-1900 টকা লয় পাৰ বেগত। তো বেলেগ বেলেগ কোৱালিটিৰ আছে, বেলেগ বেলেগ দাম আছে। তো গতিকে বহুতখিনি কষ্ট আহি পৰে, আৰু বটা চৰাই এটা উইক পইণ্ট আছে যে বটা চৰাই এটা লিমিটতহে ডাঙৰ হ'ব। ধৰ 1 পোৱা বা 300 গ্ৰাম, তাৰ ওপৰতো বটা চৰাইটো 1 কিলো বা 2 কিলো নহয়। তো গতিকে সি দানা খাই থাকিব। যেতিয়া আমি প্ৰডাক্টটো যদি আমি বিক্ৰী কৰিব নোৱাৰোঁ মাৰ্কেটত, ধৰ কথা এটা, আমি বটা চৰাইটো ডাঙৰ হ'ল 1 পোৱা বা 300 গ্ৰাম ডাঙৰ হ'ল, ঠিকে আছে, ডাঙৰ হ'ল। যেতিয়া আমি প্ৰডাক্টটো আমি বিক্ৰী কৰিব যাম, বটা চৰাইটো যেতিয়া আমি মাৰ্কেটত বিক্ৰী কৰিম বা হ'লচেল মাৰ্কেটত বিক্ৰী কৰিম, তেতিয়া যদি হ'লচেল মাৰ্কেটে বস্তুটো একচেপ্ট নকৰে, তেতিয়া আমিতো বটা চৰাইটো পেলাই দিব নোৱাৰোঁ, আমি তাক দানা খুৱাই থাকিব লাগিব। কিন্তু দানাৰ খৰচটো আহি থাকিব, ঠিকে আছে, দানাক আমি খুৱাই আছোঁ, তাৰ দানা খৰচ গৈ আছে, কিন্তু সেই যিটো বটা চৰাইটো, সেই বটা চৰাইটো ডাঙৰটো নহয়, কাৰণ এটা লিমিট আছে তাৰ ডাঙৰ হোৱাৰ। ধৰ 1 পোৱা বা 300 গ্ৰাম, তাৰ ওপৰত সি 1 কিলো নহয়, 2 কিলো নহয়, বা আধা কিলো নহয়, তো তাতকৈ ডাঙৰ নহয় সি, মানে এইটো চবেই জানে, তাতকৈ ডাঙৰ নহয়, কিন্তু দানা খাই থাকিব সি। তো গতিকে এইখিনিত আমাৰ এটা উইক পইণ্ট আছে। যেতিয়া বস্তুটো মাৰ্কেটত যেতিয়া আমি বস্তুটো দিব নোৱাৰিম, বস্তুটো চেল কৰিব নোৱাৰিম, তেতিয়া আমাৰ কষ্টটো বেছি আহি পৰিব। তো সেইখিনি আমাৰ ৰিস্কি আছে, তো সেইখিনি কথাটো আমি ধ্যান দিব লাগিব। এইখিনি আৰু এটা কথা, আৰু বটা চৰাইটো এতিয়া মাৰ্কেটত বিক্ৰী হৈ আছে, কিন্তু কাষ্টমাৰে তাক একচেপ্ট কৰিছে নাই সেইটো ডাঙৰ কথা। কাৰণ এতিয়া মিডিল ক্লাছ ফেমিলিয়ে বটা চৰাই এটা দাম 150 টকা, আৰু ধৰ ব্ৰইলাৰ মুৰ্গী গোটা ৰেটটো দেই, কাটা ৰেটটো নহয়, গোটা ৰেটটো 90 বা 80 ৰুপিছত পোৱা যায়। গতিকে বটা চৰাই এটা কিমান থাকে, 250 গ্ৰাম বা 300 গ্ৰাম, তাত আমি 150 টকা পাৰ পিছ দিয়াতকৈ, তো মিডিল ক্লাছ ফেমিলি মানুহেতো নিশ্চয় ব্ৰইলাৰ মুৰ্গীটোৱে খাব। তো সেই বস্তুটো আমি চোৱাটো দৰকাৰ, কাৰণ এজ এ কাষ্টমাৰ হিচাপে মই বা আপোনালোকে এজ এ কাষ্টমাৰ হিচাপে বটা চৰাই আপুনি কেইদিন খাব সপ্তাহত? কথা এটা, মাহত আপুনি এবাৰহে খালে,
তো যিটো ৰেটত আমি যিটো হিচাপত আমি ব্ৰইলাৰ চৰাইটো বা বেলেগ বস্তু বেলেগ মাংসটো বা মাছটো আমি সপ্তাহত 2-3 বাৰ খাওঁ, বটা চৰাইটো আমি সেইটো ৰেটত খাব নোৱাৰিম। তো সেইখিনি ক্ষেত্ৰত মানে চেলটো কমি যাব, চেলটো ডাউন হ'ব। তো চেলটো ডাউন হোৱাৰ লগে লগে আমাৰ যিবোৰ ইনভেষ্ট কৰি আছে ফাৰ্মিঙত, তো তেওঁলোকৰো চেলিংটো কমি যাব। তো এইখিনি বস্তু আমি ধ্যান দিয়াটো দৰকাৰ। তো বটা চৰাই একদম মাৰ্কেটত নতুন প্ৰডাক্ট হয় আৰু মাৰ্কেটত ডমিনেট কৰিবৰ কাৰণে যিকোনো বস্তু অলপ সময় দৰকাৰ হয় আৰু সহজে কাষ্টমাৰে একচেপ্ট নকৰে, কাৰণ বহুত কথা থাকে তাতে, ইমপ্ৰেশ্যন থাকে, কাষ্টমাৰে ভাল পাইছে নাই বস্তুটো, তাৰপিছত দামৰো কথা আছে, তাৰপিছত তাৰ কোৱালিটিটোৰ কথা আছে। কোৱালিটি বাৰু ঠিকে আছে বটা চৰাই, কিন্তু দামটো বহুত বেছি, কাৰণ মিডিল ক্লাছ ফেমিলি মানুহে সহজে একচেপ্ট নকৰে, কাৰণ তাৰ সলনি বেলেগ বস্তু খাব, বেলেগ মাংস খাব। আৰু এইখিনিতে আৰু এটা কথা, কাৰণ মই নিবিচাৰোঁ যে যিসকলে বটা চৰাই পালন কৰিম বুলি ভাবি আছে তেওঁলোকৰ লছ হোৱাটো মই নিবিচাৰোঁ, কাৰণ বহুতে বেলেগ বেলেগ সপোন লৈ পেলাই যিকোনো বস্তুত ইনভেষ্ট কৰে আৰু সেই সপোনবোৰ যদি ভালদৰে পূৰা নহয়, বা পূৰা মানে কি, যেতিয়া আমি যিকোনো বস্তু এটা আমি ইনভেষ্ট কৰিম, সেই বস্তুবোৰ যদি আমাৰ ভালদৰে আমাক লাভ নিদিয়ে, তেতিয়া আমাৰ বহুত মনবোৰ বেয়া হয় আৰু নেক্সট টাইম আমাৰ যিকোনো বস্তু আমাক কৰিবৰ কাৰণে মন নোহোৱা হৈ যায়। তো সেইটো কাৰণে মই কৈছোঁ যে যিকোনো বস্তু কৰাৰ আগত তো অলপ মাৰ্কেটটো ৰিচাৰ্চ কৰি চোৱা দৰকাৰ, কাৰণ বটা চৰাই একদম নতুন প্ৰডাক্ট হয় মাৰ্কেটত। এইখিনি ক'লোঁ আজি মই টপিকটো, আৰু যিসকলে বটা চৰাই পালন কৰিম বুলি ভাবি আছে আৰু যিসকলে অলৰেডি কৰি আছে তেওঁলোকক মই এইটোৱে উপদেশ দিছোঁ যে অলপমান মাৰ্কেটটো আপোনালোকে ৰিচাৰ্চ কৰি চাওক, আৰু অলপ ভালদৰে ৰিচাৰ্চ কৰি চোৱাৰ পিছত আৰু ব্যৱসায়টো আৰম্ভ কৰক, ভালদৰে ডাঙৰ কৰি যাওক। বা যিসকলে আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকে অলপ মাৰ্কেটটোৰ প্ৰতি অলপমান ধ্যান দিয়ক, কাৰণ মাৰ্কেটটোৰ অবিহনে যিকোনো ব্যৱসায় ডাঙৰ নহয়, আৰু মাৰ্কেটটো সদায় ভাল হ'ব লাগিব। যিকোনো বস্তু এটা আমি যেতিয়া উৎপাদন কৰিম, যদি মাৰ্কেটটো বেয়া হয় তেতিয়া অলৰেডি ফাৰ্মাৰখিনি লছ হয়, কাৰণ ফাৰ্মাৰে অলৰেডি বহুত টকা ইনভেষ্ট কৰি দিয়ে তাৰ ওপৰত। গতিকে সেই হিচাপে যদি মাৰ্কেটখন যদি ভাল নহয়, তেতিয়া ফাৰ্মাৰৰ বহুত লছ হয়। তো গতিকে এইখিনিয়ে ক'লোঁ আজি মই অলপ। তো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আহি থকা দিনত আৰু ভাল ভাল ভিডিঅ' আহি আছে, আৰু আজিলৈ ইমানে, আৰু বাই বাই।